মানুহৰ জীৱনটো এবাৰহে আৰু এই এবাৰ পোৱা জীৱনটোত আমি খুব ধুনীয়াকৈ নিজৰ মতে আমাৰ জীৱনটো সজাই পৰাই ল'ব লাগে। এই সময়খিনিত আমি কাৰো অপকাৰ নকৰাকৈ, কাৰো অহিত চিন্তা নকৰাকৈ, কাৰো অনিষ্ট নোহোৱাকৈ আমি নিজৰ মতে খুব ধুনীয়াকৈ সকলোৰে লগত মিলিজুলি নিজৰ জীৱনটো পাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে আমি ধন্য হ'ম, নহয় জানো বন্ধু বান্ধৱীসকল? নমস্কাৰ সকলোকে, পুনৰবাৰ আপোনালোক সকলোলৈকে আমাৰ পেজৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালে। আৰু আজি এটি বিশেষ ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিয় ভিডিঅ'টো বিশেষ সেই সকলোখিনি কথা ক'ম, আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাওকচোন। হয়, মই বৰ্তমান আছোঁ ঢলা-শদিয়া দলঙত, আৰু এই দলংখন সেইজনা মহান পুৰুষৰ নামত উৎসৰ্গিত, যিজন মহান পুৰুষে আমাৰ অসমীয়া জাতিটোক হকে জীৱন দান দি গ'ল। গোটেই জীৱনজোৰা সাধনাই অসমীয়া জাতিটোৰ উন্নতিৰ কথা চিন্তা কৰিছিলে। যিজন মহান পুৰুষে অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধিবলৈ চেষ্টা কৰিছিলে। হয়, ডক্টৰ ভূপেন হাজৰিকা সেতুত আছোঁ, আৰু ইয়াৰ পৰাই আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ৰ মাজলৈ। ভিডিঅ'টো আপোনালোকে আগলৈ চাই যাওকচোন। ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক এটা কথা কৈ দিওঁ যে এই ভিডিঅ'টোৰ বনোৱাৰ মূল উদ্দেশ্য এয়া নহয় যে কাৰোবাৰ অন্তৰত দুখ দিয়া। গতিকে কাৰোবাক দুখ দিয়াৰ বাবে, কাৰোবাক বেয়াকৈ কোৱাৰ উদ্দেশ্যে মই আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰা নাই। ভিডিঅ'টোৰ জৰিয়তে মই কিবা এটা মেছেজ আপোনালোকৰ মাজলৈ এৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো খুব সুন্দৰভাৱে উপভোগ কৰক। এতিয়া মই আপোনালোকক ক'ম কিছু আগৰ কথা, যেতিয়া দলংখন হোৱা নাছিল। হয় বন্ধু বান্ধৱীসকল, যেতিয়া আমি ফেৰীৰ নাৱেৰে আচলতে আমি ঢলা-শদিয়া পাৰঘাটেদি আমি এই ব্ৰহ্মপুত্ৰ নদীখন ইপাৰ সিপাৰ হৈছিলোঁ, তেতিয়া এটা দুৰ্বিষহ জীৱন আছিলে। হয়, এতিয়াও যিসকল যাত্ৰীয়ে সেই সময়ত যাত্ৰা কৰিছিলে তেওঁলোকে এই কথাখিনি বাৰুকৈ উপলব্ধি কৰিব পাৰিব, সেই তিতা মিঠা অভিজ্ঞতাবিলাক, সেই দুৰ্বিষহ কষ্টকৰ যাত্ৰাৰ কথা। যেতিয়া নেকি আমি তিনিচুকীয়ালৈ যাওঁ বুলি কওঁতেই আমি এসপ্তাহ 10 দিনৰ আগত বাছৰ টিকট কাটিব লগা হৈছিলে। কেতিয়াবা হয়তো পাৰঘাটতেই ৰাতিটো পাৰ কৰিব লগা হৈছিলে। বাৰিষা কালত এই যি 10 মিনিটৰ 15 মিনিটৰ যিখন দলঙে ৰাস্তাটো আমাক সহজলভ্য কৰি পেলালে, তেতিয়া হয়তো বাৰিষা কালত আমি 4 পৰা 5 ঘণ্টা সময় আমি পাৰ কৰিব লগা হৈছিলে। হয়, এতিয়া সময়বোৰ সলনি হ'ল। সেই সময়ত পোৱা দুখ কষ্ট সকলোৰ পৰা এই দলংখনে আমাক পৰিত্ৰাণ দিলে। যি 4-5 ঘণ্টীয়া ৰাস্তা আছিল, সেই ৰাস্তা এতিয়া 10-15 মিনিটৰ হ'ল, কেৱল মাত্ৰ এই দলংখনৰ বাবে। সঁচাকৈ এই চেগতে চলিত চৰকাৰখনক অলেখ অযুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি চৰকাৰখন গঠন কৰোঁ বুলি আমি চৰকাৰখনক কেৱল সমালোচনা কৰিলেই নহ'ব। সমালোচনা কৰিলেই সমস্যাবোৰ সমাধান নহয়। আমি চৰকাৰৰ কামত, ভাল কামবোৰত প্ৰশংসাও কৰিব লাগিব। আৰু এই দলংখন যিহেতু আমাৰ ভাৰতবৰ্ষৰে গৌৰৱ, অসমৰে গৌৰৱ, গতিকে এই দলংখন আমাৰ এটা ডাঙৰ ৰাজহুৱা সম্পদ। গতিকে এই সম্পদটোৰ ৰক্ষণাবেক্ষণ, দলংখনৰ সৌন্দৰ্য সকলোখিনি ৰক্ষা কৰাৰ ক্ষেত্ৰত আমাৰ সমাজৰ প্ৰতিগৰাকী সচেতন ব্যক্তিৰেই দায়িত্ব আছে। হয়, আপুনি, মই নতুবা আমাৰ মাজৰে কোনোবাই যেতিয়া দলংখনৰ মাজেদি পাৰ হৈ যাওঁ, তেতিয়া দলংখনৰ যি এই প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য, এই সৌন্দৰ্যটো আমাক বাৰুকৈ আমনি কৰে। আৰু আমি কেতিয়াবা ৰৈ পেলাই হয়তো ইয়াত একপি ফটো উঠোঁ, এটা ৰীল বনাওঁ, এই সৌন্দৰ্যৰ সুন্দৰভাৱে আমি উপভোগ কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু তেনে কৰি থাকোঁতে কিন্তু আমি আমাৰ কিছুমান দায়িত্ব, আমি জীৱশ্ৰেষ্ঠ বুলি কোৱা মানৱ জাতিৰ কিছুমান কাম কিন্তু আমি পাহৰি পেলাওঁ। আৰু এনে কিছুমান কাম কৰোঁ যিবিলাক কামেই নেকি আন কাৰোবাক অনিষ্ট কৰিব পাৰে, কাৰোবাক অপকাৰ কৰিব পাৰে। এয়া দেখিছে, পানী খোৱা এটা বটল, আৰু এনেকুৱা পানী খোৱা বটল আপোনালোকে বহুতো দেখা পাব। খোৱা বস্তুৰ সামগ্ৰীৰ মানে অৱশিষ্ট অংশ, লগতে কাগজৰ টুকুৰা, পলিথিনৰ পেকেট, তেনেকুৱা বহুতো বস্তু দলঙৰ পাৰত দেখিবলৈ পাব। এয়া কিন্তু আন কোনো অন্য জীৱই কৰা নাই, এয়া আমি কেৱল আমাৰ মাজৰে কোনোবা এজন ব্যক্তিয়ে কৰিছে। হয়, আপুনি কৰা নাই, মই কৰা নাই, কিন্তু আমাৰ সমাজখনৰে কোনোবা ব্যক্তি কৰিছে, কোনোবা সচেতন ব্যক্তিয়ে কৰিছে। এনেকুৱা কাম কেতিয়ালৈকে চলি থাকিব? এয়া দেখিব পাইছে এটা বিশেষ বস্তু, এইটো মানে এনেকুৱা ধৰণৰ কামবিলাকো দলঙৰ পাৰত চলে। হয়, এনেবোৰ কামে জানো আমাৰ মানৱ জাতিটোৰ শ্ৰেষ্ঠতা প্ৰমাণ দিব? বন্ধু বান্ধৱীসকল, প্ৰশ্নটো আপোনালোকলৈ এৰিলোঁ। আৰু এইকেইটা দিনত মই আপোনালোকক পুনৰবাৰ কৈছোঁ, যদি দলঙৰ পাৰেদি যায় এনেকুৱা ধৰণৰ আৱৰ্জনা আপোনালোকে বহুতো দেখিবলৈ পাব দলঙৰ কাষত পৰি থকা। আচলতে বনভোজৰ সময়, পিকনিকৰ সময় হোৱাৰ বাবে ইয়াত বহু ব্যক্তিৰ ভিৰ হয়, ফটো উঠাৰ, ৰীল বনোৱাৰ। কিন্তু সেইখিনি কৰি থাকোঁতে আমাৰ মাজৰে সেইসকল ব্যক্তিয়ে পাহৰি পেলায় নিজৰ দায়িত্ববোৰ। হয়, এজন সচেতন ব্যক্তি হিচাপে নিজৰ সমাজখনৰ প্ৰতি থকা দায়িত্ব পাহৰি পেলায়, আৰু নিজৰ অকণমান ফূৰ্তি, অকণমান আমোদ ল'বলৈ যাওঁতে নিজৰ খোৱা বস্তু, নিজৰ খোৱা পানী খোৱা বটল এই দলঙৰ পাৰত ফটো উঠোঁতে মনত নপৰে তেওঁলোকৰ।
ৰীল বনাওঁতে মনত নপৰে, কিন্তু অকণমান ইফাল সিফাল চায়ে নিজৰ সুবিধাবোৰ আদায় কৰাৰ পাছত কাৰোবাৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰি দলংখনৰ সৌন্দৰ্য বিঘ্নিত কৰি এনেদৰে আৱৰ্জনাবোৰ পেলাই থৈ যায়। হয়, পুনৰবাৰ কৈছোঁ, এই কাম আপুনি কৰা নাই, নতুবা ময়ো কৰা নাই, কিন্তু আমি থকা সমাজখনৰ কোনোবা ব্যক্তিয়ে কৰিছে। গতিকে আপুনি কৰা নাই, মই কৰা নাই বুলি আমি মনে মনে থাকিলে নহ'ব। আমাৰ সমাজৰ পৰা এনেধৰণৰ কামবিলাক নাইকিয়া কৰিব লাগিব। এনেধৰণৰ মনোভাৱ থকা ব্যক্তিসকলৰ মনৰ পৰা এনেকুৱা মনোভাৱবিলাক আঁতৰাব লাগিব, আৰু তেতিয়াহে আমি এখন সুস্থ সবল সমাজ গঠন কৰিবলৈ সক্ষম হ'ম।